মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ অনলাইন ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ক্লাছত আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ নতুন গণিত পাঠ্যপুথিখনৰ 4 নং পাঠ গুণিতক আৰু উৎপাদকৰ বিষয়ে। আহাচোন তেতিয়া আমি গুণিতক আৰু উৎপাদকনো কি তাক খৰচি মাৰি জানিবলৈ চেষ্টা কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যদি বুজাত কিবা অসুবিধা হয় তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। আৰু যদিহে চেনেলটোত নতুন তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে এনেকুৱা ধৰণৰ ক্লাছৰ ভিডিঅ'সমূহ আগলৈ পাই থাকা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহা তেন্তে আমি পলম নকৰি পাঠটি আলোচনা কৰোঁ। তোমালোকৰ গণিত কিতাপৰ 47 নং পৃষ্ঠাটো তোমালোকে উলিয়াই লোৱা। পাঠটোত তোমালোকে চুনু, মুনু আৰু গুনুৱে মাৰ্বল সজাই থকা দেখিছানে বাৰু? ইয়াত তোমালোকে দেখিছা চুনু, মুনু আৰু গুনুৱে মাৰ্বল খেলি আছিল। সিহঁতৰ হাতত থকা 12টা মাৰ্বল বিভিন্ন গোটত ভাগ কৰি চাওঁ আহা। ইয়াত তোমালোকে দেখিছা 3টা ল'ৰা-ছোৱালীয়ে মাৰ্বল সজাই আছে। 12টা মাৰ্বল আছে ইয়াত। আৰু এই ছোৱালীজনীৰ নাম চুনু। আৰু চুনুৱে কি কৰিলে 12টা মাৰ্বল এনেধৰণে সজালে। চুনুৱে এনেধৰণে গোট সজালে। এটাকৈ 12টা গোট। কেইটা গোট কৰিলে? 12টা মাৰ্বল এটাকৈ 12টা গোট কৰিলে। এটাকৈ মুঠ 12টা ভাগ কৰিলে। আৰু সেই 12টা ভাগ এনেকৈ কৰিলে। 12টা মাৰ্বলক আমি এটাকৈ কৰিলে 12টা ভাগ পালোঁ। 1 × 12। ইয়াক আমি এনেধৰণে লিখিব পাৰোঁ 1 × 12 বা 1 পূৰণ 12। তাৰ পাছত মুনুৱে গোট সজালে 2টাকৈ। দেখিছানে তোমালোকে? মুনুৱে গোট সজালে 2টাকৈ আৰু মুঠতে কেইটা ভাগ পালে? 6টা ভাগ পালে। 2টাকৈ মুঠ 6টা ভাগ পালে। 2 পূৰণ 6। যদি 2টাকৈ সজায় 12টা মাৰ্বল তেতিয়া আমি 6টা ভাগ পাম। 2 পূৰণ 6 আমি এনেকৈ লিখিব লাগিব। আৰু গুনুৱে আকৌ এনেধৰণে সজালে। কেইটাকৈ সজালে? 3টাকৈ। 3টাকৈ সজালে। আৰু এটা ভাগত 3টাকৈ মাৰ্বল। কেইটা ভাগ পালোঁ আমি? 3টাকৈ মুঠ 4টা ভাগ পালোঁ। তোমালোকে দেখিছা ইয়াত 1, 2, 3, 4টা। আমি 3টাকৈ সজাই এটা ভাগত আমি 3টাকৈ মুঠ 4টা ভাগ পালোঁ। আমি ইয়াক এনেদৰে লিখিব লাগিব 3 × 4 অৰ্থাৎ 3 পূৰণ 4। 3 4 গুণ 12। ইয়াত তোমালোকে দেখিছা 2 পূৰণ 6 আৰু 2 6 গুণ 12। ঠিক তেনেকৈ 1 পূৰণ 12 সমান 12। 1 12 গুণ 12। আমি 12টা মাৰ্বল এনেধৰণে ইয়াত আমি সজোৱা দেখিলোঁ। মুনু আৰু গুনুক দেখি চুনুৱে আকৌ মাৰ্বল কেইটা লৈ এনেধৰণে সজালে। তোমালোকে দেখিছানে ইয়াত? এটা ভাগত কেইটাকৈ দেখিছা? 1, 2, 3, 4টাকৈ। 4টাকৈ মুঠ ভাগ পালে 3টা। এভাগত 4টাকৈ কেইটা ভাগ পালে? 3টা ভাগ। 1, 2, 3টা। আৰু এই ভাগ কৰিলে আমি এইটো এনেধৰণে লিখিব লাগিব। আমি ইয়াক এনেধৰণে লিখিম 4 × 3 বা 4 পূৰণ 3 বুলি আমি লিখিম। তাৰ পাছত চুনুক দেখি মুনুৱে আকৌ বেলেগ ধৰণে সজালে। কেনেকৈ সজালে মুনুৱে? এটা ভাগত এইবাৰ মুনুৱে কেইটাকৈ দিলে মাৰ্বল? 1, 2, 3, 4, 5, 6টাকৈ দিলে। এটা ভাগত 6টাকৈ দি মুনুৱে কেইটা ভাগ পালে? 2টা ভাগ পালে। এটা ভাগত 6টাকৈ দি মুনুৱে
দুটা ভাগ পালে আৰু লিখিলে এনেধৰণে 6 পূৰণ 2 বা 6 × 2। তাৰ পাছত তাকে দেখি গুণুৱে গোটেই কেইটা মাৰ্বল থুপ কৰি এটা গোট কৰিলে। ইয়াত দেখিছা তোমালোকে 12টাকৈ এটা ভাগ কৰি পেলালে আৰু এনেধৰণে লিখিলে 12 পূৰণ 1 বা 12 × 1। ছাত্ৰ ছাত্ৰীসকল আহাচোন চুনু মুনু আৰু গুণুৱে কৰা এই কামটো আমিও কৰিবলৈ চেষ্টা কৰোঁ। ইয়াত আমি মাৰ্বলৰ সলনি বেলেগ বস্তু ব্যৱহাৰ কৰিব পাৰোঁ, নহয়নে বাৰু? ইয়াত মই তোমালোকক মাৰ্বলৰ সলনি কেইটামান কঁঠালৰ গুটিৰে বুজাই দিছোঁ। প্ৰথমে আমি কেইটা ভাগ কৰিলোঁ? এটাকৈ 12টা ভাগ কৰিলোঁ আৰু 1 পূৰণ 12 সমান 12 লিখিলোঁ। আকৌ আমি 12টা গুটি দুটা দুটাকৈ ছভাগ কৰিলোঁ। তোমালোকে দেখিছা ইয়াত দুটা 1 2 3 4 5 6 ছভাগ কৰিলোঁ। 2 পূৰণ 6 সমান 12 পালোঁ। 12টা গুটি তিনিটাকৈ 4 ভাগ কৰিলোঁ। এভাগত তিনিটাকৈ আছে, তোমালোকে দেখিছা ছাত্ৰ ছাত্ৰীসকল। আৰু তিনিটাকৈ আমি কিমান পালোঁ? ভাগ 4টা পালোঁ। 1 2 3 4 ভাগ পালোঁ। 3 পূৰণ 4 সমান 12। আমি 12টা গুটি 4টাকৈ 3 ভাগ কৰিলোঁ। এভাগ দুভাগ তিনিভাগ, এভাগত 4টাকৈ আছে, দেখিছানে ছাত্ৰ ছাত্ৰীসকল? আৰু 4 পূৰণ 3 সমান 12। এইবাৰ আমি 12টা গুটি 6টাকৈ দুটা ভাগ কৰিলোঁ। আৰু এভাগত অৰ্থাৎ দুটা গোট কৰিলোঁ। এটা গোটত 6টাকৈ গুটি আছে আৰু দুভাগ হ'ল। 6 পূৰণ 2 সমান 12। আৰু শেষত আমি গোটেই 12টা গুটি লগ লগাই এটা ভাগ পালোঁ আৰু এনেদৰে লিখিলোঁ 12 পূৰণ 1 সমান 12। তোমালোকে বুজি পালানে ছাত্ৰ ছাত্ৰীসকল? 1ক 12, 2ক 6 আৰু 3ক 4ৰে পূৰণ কৰিলে 12 পোৱা যায়। গতিকে 1 2 3 4 6 12 হ'ল 12ৰ উৎপাদক। উৎপাদক বুলিলে কোনো এটা সংখ্যাক যিবিলাক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাক মূল সংখ্যাটোৰ উৎপাদক বোলে, বা যিকেইটা সংখ্যা পূৰণ কৰিলে আমি এটা পূৰণফল পাওঁ সেই সংখ্যাকেইটা হ'ল পূৰণফলটোৰ উৎপাদক। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি উৎপাদক বৃক্ষ কেনেকৈ সাজে চাওঁ আহা। তোমালোকৰ পাঠ্যপুথি দিয়া আছে 49 নং পৃষ্ঠাত তোমালোকে চাবা তোমালোকৰ উৎপাদক বৃক্ষ কেনেকৈ সাজে তাৰ নমুনা দিয়া আছে। 1 নম্বৰতে আছে 9ৰ উৎপাদক বৃক্ষ। তোমালোকে ইয়াত দেখিছা 9টো আমি 3 3 গুণ 3ৰে 3ক পূৰণ কৰিলে আমি 9 পাওঁ। ঠিক তেনেকৈ তোমালোকক এইফালে এটা 10টোৰ তোমালোকক উৎপাদক বৃক্ষ সাজিবলৈ কৈছে আৰু তোমালোকে এইটো নিজে চেষ্টা কৰিবা। তোমালোকে ইয়াত 2 আৰু ইয়াত 5 বহাই উৎপাদক বৃক্ষ সাজিব পাৰিবা। 2 5 গুণ 10 সেনেদৰে হ'ব। আৰু ইয়াত 12ৰ উৎপাদক বৃক্ষ সজা আছে। তোমালোকে দেখিছা 2 6 গুণ 12 হৈছেনে? এতিয়া আকৌ 6 উৎপাদক বৃক্ষ আমি ইয়াৰ পৰা নিব লাগিব 2 3 গুণ 6। ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে বুজি পালা। আৰু এইফালে দিয়া আছে 12ৰ
আন এডাল উৎপাদক বৃক্ষ তোমালোকে সাজা। ইয়াত তোমালোকক 3 সংখ্যাটো দিয়া আছে আৰু তোমালোকে এইফালে লিখিব লাগিব 4। 3 4 গুণ 12 আৰু 4টোৰ উৎপাদক বৃক্ষ উৎপাদক দুটা কি হ'ব 2 2 4 2 পূৰণ 2 সমান 4 মানে 2 2 4 তেনেদৰে হ'ব। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আৰু আছে তোমালোকৰ ক্ৰিয়াকলাপ আৰু ইয়াত দিয়া আছে 36ৰ উৎপাদক বৃক্ষ সাজু আহা। ইয়াত দেখিছা তোমালোকে 2 18 গুণ 36 আৰু এইফালে দিয়া আছে 2 18 গুণ 36 আৰু 2 9 গুণ 18 এনেকৈ দিয়া আছে। খুব ধুনীয়াকৈ তোমালোকক কিতাপত দিয়া আছে, তোমালোকৰ পাঠ্যপুথিত দিয়া আছে। তোমালোকে চাবা আৰু এইসমূহ তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কথা শিকি থবা যে সংখ্যা এটাৰ উৎপাদক বৃক্ষ এডালতকৈ বেছিও থাকিব পাৰে। তোমালোকে ইয়াত দেখিছা এই যিটো 36 সংখ্যাটো ইয়াৰ উৎপাদক বৃক্ষ তোমালোকৰ 1 2 3 ডাল এডালতকৈ যিহেতু বেছিকৈ আছে। তোমালোকে ইয়াত দেখিছা 2 18 36 2 9 গুণ 18 আৰু 3 3 গুণ 9 তোমালোকে নিশ্চয় বুজি পাইছা। আৰু এবাৰ ইয়াত দিয়া আছে ইয়াত তোমালোকে তিনিটা ধাপ দেখিছা। 36 সংখ্যাটোৰ উৎপাদক বৃক্ষ সাজোঁতে তোমালোকে তিনিটা ধাপ দেখিছা আৰু ইয়াত তোমালোকক দিছে নিজে চেষ্টা কৰা 30ৰ উৎপাদক বৃক্ষ এনেকৈ দি থোৱা আছে। ইয়াত আমি লিখিব পাৰোঁ 2 15 30 আৰু 3 5 গুণ 15 এনেকৈ হ'ব। 2 15 গুণ 30 আৰু 3 5 গুণ 15 এনেকৈ হ'ব। তোমালোকে এইটো তোমালোকে উৎপাদক বৃক্ষ ইয়াৰ উৎপাদক বৃক্ষ 1 2 3 4 ডাল তোমালোকে দেখিছা আৰু এইকেইটা 48 দিয়া আছে। ইয়াৰ উৎপাদক বৃক্ষসমূহ তোমালোকে ইয়াত লিখিব লাগে। ইয়াত যিহেতু দুটা দিয়াই আছে 2 24 গুণ 48 আৰু ইয়াত তোমালোকে 2 12 24 লিখিব পাৰা। ইয়াত তোমালোকে 12 লিখিব পাৰা। ইয়াত তোমালোকে 12 লিখিব লাগিব আৰু 12ৰ উৎপাদক বৃক্ষ তোমালোকে কি লিখিবা ইয়াত যিহেতু 3 দিয়াই আছে আৰু ইয়াত তোমালোকে লিখিব লাগিব 4 আৰু ইয়াত লিখিলা 4 আৰু ইয়াত লিখিবা তোমালোকে 2 2 4 নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল। এবাৰ উৎপাদক বৃক্ষৰ এটা তোমালোকক চকৰি দিয়া আছে দেখিছানে। তলৰ উৎপাদক চকৰিটো সম্পূৰ্ণ কৰোঁ আহা। ইয়াত দেখিছানে কিহে কিহে পূৰণ কৰিলে 36 হয় 6 6 গুণ 36 18 2 গুণ 36 3 12 36 4 9 গুণ 36 আকৌ ইয়াত 6 6 গুণ 36 1 36 গুণ 36 2 18 36 3 12 36 4 9 গুণ 36 এনেকৈ আমি উৎপাদক চকৰিটো সম্পূৰ্ণ কৰিব পাৰোঁ। ইয়াত তোমালোকক আখিৰ উৎপাদক চকৰি সম্পূৰ্ণ কৰিবলৈ দিছে। তোমালোকে এইটো নিজে চেষ্টা কৰিবা। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি বুজাত কিবা অসুবিধা হৈছে মোক কমেণ্ট কৰি জনাবা আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। মই তোমালোকৰ পিছৰ ভিডিঅ'টোত তোমালোকক গুণিতকৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু যদি তোমালোকৰ চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।